যোগ বা আসন আমাৰ সভ্যতাত অতীজৰে পৰাই চলি আহিছে। আমাৰ পূৰ্বজসকলেও, আমাৰ আইতা, ককা, বৰ্তা, বৰমাসকলেও নিজকে সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিবলৈ অতীজৰে পৰা আসন কৰি আহিছে। নমস্কাৰ, শুভ সন্ধিয়া। আপোনালোকৰ প্ৰিয় চেনেল yearst কালাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। আজি মই আপোনালোকক আমাৰ বৰমাইনো কিদৰে 80 বছৰ বয়সলৈকে নিজকে সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিছে তাৰে এটি ভিডিঅ' দেখুৱাম।